হেল্ল' এভৰিৱান, মই অপৰাজিতাই পুনৰবাৰ স্বাগতম জনাইছোঁ অপৰাজিতা মেধিৰ অন্য এটা ভিডিঅ'লৈ। চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। এতিয়া বাজিলে 4:40 হ'ল। এতিয়া আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'লৈনো যাওঁ আপোনালোককো দেখাই থাকিম, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া আমাৰ ফুৰিবলৈ যোৱা পাৰ্টি। ফালে খুৰী আমি চাৰিজনীয়ে যাম আৰু চাই থাকক। আমি ওপৰলৈ আহি গ'লোঁ। এইফালে হ'ল জেনেৰেল বলভৰ মূৰ্তি আৰু ওপৰৰ পৰা ভিউটো দেখিবলৈ ইমানেই ধুনীয়া, সঁচাকৈ চাওকচোন। সেইফালেদি আমি আহিছিলোঁ। গোটেইবোৰ একদম ফিচাৰীৰ মাজত, দেখিছে নহয় কিমান ধুনীয়া। ইফালে ইয়াত ফটো উঠি আছে ল'ৰাবোৰে আহি। চাই থাকক ভিডিঅ'টো, আমি ফটো উঠিম ইয়াত। আৰু এইফালে যে এইটো তলত দেখিছে, সিহঁতে আগতে মাছ দিয়ে, এতিয়া কোনো বেলেগত দিয়ে। এইফালে ছাইডৰ ভিউটো দেখাই দিছোঁ আপোনালোকক। এইফালে দেখিছে গাড়ীবিলাক পুৰা আছে। গোটেইবোৰ ফিচাৰীৰ মাজত ইফালে জেনেৰেল বলভৰ মূৰ্তিটো বনাইছে। চাওক কিমান ধুনীয়া জেগা নহয়, সঁচাকৈ আহি যে বহুত বেছি ভাল লাগে। ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয়, হয়। আহিমকৈ অহাই নহয়, সেই আজিহে কোনোমতে সময় উলিয়াই আহিলোঁ, আপোনালোককো দেখালোঁ। চাই থাকক ভিডিঅ'টো। ইফালে দাদা বাইদেউহঁত আহিছে ফটোশ্বুট কৰিব। এইবিলাকত ধুনীয়াকৈ বহিব পাৰিব। সন্ধিয়া টাইমত কেতিয়াবা ওলাই আহি ইয়াতে বহিবলৈ মন যায়, কিন্তু ভয়ো লাগে ন। ফুলবোৰ যে ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছা নহয়। আৰু ইয়াতে ধুনীয়াকৈ বহিব পাৰি, চকী টকী পাৰি থৈ দিছে। এইটো আচলতে অফিচ ৰুম হয়।
মানুহ আহিছে ফটোশ্বুট কৰিবলৈ পৰা সাজি কাচি আহিলোঁ আমি ভিতৰৰ পৰা বাহিৰলৈ ওলাই পেলাই গাড়ীবিলাক দেখিছে চবেই ফটোশ্বুট কৰিবলৈ আহিছে যি ধুনীয়া ধুনীয়াকৈ সাজি কাচি আহিছে ফটোশ্বুট কৰিবলৈ ইফালে আমি কিজনীও আহি আছোঁ আৰু লাহে লাহে খোজকাঢ়ি ইফালে ঘূৰি এইফালে মূৰ্তিটো চাওঁ ৰাস্তাৰ পৰা কিন্তু বহুত ধুনীয়াকৈ দেখি মানে বহুত ডাঙৰকৈ বনাইছেতো আমিহে ওচৰত ফটো এখন উঠা নহয় বহুত মানুহ আছিলে লাজো লাগে ফটো উঠিবলৈ আহি আছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ